हेलो एवरीवन गुड मर्निंग আৰু যোৱাকালি আহিলো বাবাহঁতৰ ঘৰলৈ কিন্তু বৰ ভালদৰে ভিডিঅ' কৰা নহ'লে বাৰু কাৰণ আহি পিনে বহুত নম্বৰত আহিছো প্ৰথম অহা নিচিনাই আৰু প্ৰথম এবাৰ আহিছিলো হুদি খাবৰ কাৰণে তাৰ পাছত আজি এনেকৈ মানে একেলগে প্ৰথম আহিছো সেইটো কাৰণে ইমান বেছি ভিডিঅ' কৰা নাই আৰু কথা বতৰা পাতোতে গৈছে তো ভিডিঅ' এনে অলপ অলপ কৰি থৈছিলো আৰু এতিয়া আহিছো জলপান খালো ভাত হৈ আছে আৰু ভাত বনাই আছে তাৰপিছত এইফালে এতিয়া আহিছো আমাৰ বাবাৰ মানে বাইক মামু বুলি কয় তাই আহিছে ছাগলী হেৰি কৰিবলৈ এৰাল দিবলৈ তো এতিয়া ময়ো আহিছোঁ লগতে আৰু এতিয়া গৈ পিনে এফালে গৈ আছোঁ তো আপোনালোককো দেখাম ক'লে গৈ আছোঁ বহুতে হয়তো চিনি পায়েই বাৰু তো দেখাম এতিয়াও ইয়াৰ অকণমান পৰিৱেশ দেখাম আচলতে কি হয় আলহী ঘৰত আহিলে মানে বৰ বেছি ভিডিঅ' কৰি থাকিবলৈ কেতিয়াবা মন নাযায় প্ৰতিটো সময়তে কথা বতৰা পাতোঁতেও আচলতে সময় অলপ লাগে যে সেইকাৰণে মোবাইলত টিপা নহয় তো আজি অকণমান বোলো ভিডিঅ' কৰি দিওঁ নহ'লে মানে স্মৃতি হিচাপে থাকি যাব এইবিলাক সেইটো কাৰণে অকণমান ভিডিঅ' আৰম্ভ কৰিলোঁ একদম পূৰা চকুত ধৰিছে ৰ'দটোৱে কৰিবই নোৱাৰি ভিডিঅ'টো ভালদৰে তো এনেই অকণমান আপোনালোকক ইয়াৰ চাৰিওফালেও দেখাম আমি আছোঁ পথাৰত সেইফালে সেয়া আইদেউ আৰু দেখাই আছোঁ ৰ'ব আমাৰ খানা বনি আছে আজি আমাৰ খানা বনাইছে জানদাই মাছ আৰু পালেং শাকৰ জোল বনাইছে যোৱাকালি খানাবিলাক মই বনাই দিলোঁ মামুৱে বনোৱা নহ'ল আৰু তাৰপিছতে এতিয়া জানদাই বনাই আছে তো দেখামগৈ গৈ পিনি আৰু এইখন দেখি একদম মোৰ শৈশৱৰ দিনবিলাক মনত পৰি গৈছে সকলোৰে ঘৰত হয়তো আগতে এনেকুৱা আছিল বোলে আহি পাই গ'লোহি পথাৰৰ পৰা এইফালে আমাৰ পেহিদি হাই কৈ দিয়ক হাই কওক হাই সৌৱা পেহা আৰু এইফালে আমাৰ এখেতে বনাই আছে পালেং আৰু মাছৰ জোল এয়া বনাই আছে খাব লাগে তাত ফুৰিবলৈ যাম ন মানুহ আহি পোৱা নাই আৰু যাব যিসকল আহি পোৱাৰ পাছতে খাই বৈ যাম আৰু চাওঁ দাঙি দিয়া আকৌ লগা হৈছে চাওঁ এতিয়া আমি এফালে যাবলৈ ৰেডি আমাৰ এখেতে সৌৱা গাই উলিয়াইছে সেইফালে পেহী এইফালে ভৈৰৱ আমিকেইটা যাম পেহী নাযায় বোলে এইফালে আপোনাৰ পলিটো ইমান ওখ নক'ব পিছল খাব এতিয়া আমি যাম দেই ক'লৈ যাম আপোনালোকক দেখাম আৰু এইফালে মামু আৰু মই ওলাই মেলি ৰেডি এতিয়া যাব লাগে আৰু এতিয়া আমি আহি আছোঁ দিচাংমুখলৈ এইফালে আমাৰ জান্দা আৰু এইফালে ভৈৰৱ হাই কৈ দিয়া ভৈৰৱ এইফালে মামু আৰু এইফালে মই বহি আছোঁ মই দেখাই দিওঁ নিজক আৰু এইফালে মই আৰু এতিয়া আহি আছোঁ আৰু ইয়াতে বাবা ৰখি আছে আমি আহি দিচাংমুখ পালোহি পাৰিম দেই তুমি খুৱাম বুলি ক'লা নোখোৱালা ন হ'ব এইফালে বাবা আহি গ'ল এতিয়া আমি গৈ আছোঁ একদম দিচাংমুখ পালোহি আৰু অকণমান আগলৈ আৰু এই ঠাইখিনিলৈ হয়তো বহুত আহিছে আৰু হয়তো বহুত অহাও নাই বহুত বেছি ধুনীয়া হয় এই ঠাইডোখৰ যিসকল অহা নাই এবাৰ আহি চাব দিচাংমুখলৈ আৰু কি জানেনে যেতিয়া ডিচেম্বৰ সময় আহে মানে পিকনিক খোৱাৰ সময় আহে তেতিয়া এই ঠাইডোখৰলৈ মনত পৰে প্ৰথমতে কাৰণ আমাৰ ঠাইডোখৰৰ পৰা এই ঠাইডোখৰলৈ ইমান বেছি দূৰত্ব নাই সেইবাবে পিকনিক প্লেচ বুলি ক'লে প্ৰথম এই দিচাংমুখৰ ঠাইডোখৰ কথাই মনত পৰে আৰু মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই বহুত বেছি ভাল পাব আৰু দিচাংমুখৰ ধুনীয়া সৌন্দৰ্য আৰু আবেলি সময়কণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগলৈ ভিডিঅ'টো তেতিয়াহ'লে চাই থাকিব আৰু আমি এতিয়া আছোঁ দিচাংমুখৰ এইটো পাৰে আমি ইটো পাৰলৈ যাম গাড়ীখন ইয়াতে থৈ ল'ব লাগিব খোজকাঢ়িয়ে যাম আৰু আহি পাই গ'লোহি ভিউটো চব ইমান ধুনীয়া ৰাইজসকল এপাক চাই দিয়া চবেই এতিয়া আমি একদম খোজকাঢ়ি গৈ আছোঁ পাহাৰৰ দলঙৰ ওপৰেদি এইফালে ভৈৰৱে পূৰা নাম লিখি আছে এয়া VOIRAV এয়া বাবা যাব লাগে আৰু এতিয়া গাহৰি পাম বুলি ভাবিছিলোঁ গাহৰি নাপালোঁ বোলে মামুৱে পূৰা ফটো মাৰি আছে বেলি ডুবু গৈ থাকোঁ আৰু বেলিটো বিৰাট ধুনীয়াকৈ ওলাইছে দেই কি পাইছা মাছ নে মাংস সেইবিলাক ইয়াত বহি আছে এইফালে বিৰাট ধুনীয়া জেগা আৰু এইফালে এইটো মহৰ শিং নেকি আৰু এই ফিল্ডখন যে আছে ইয়ালৈকে পৱনদ্বীপ ৰাজন আহিছিলে ইয়াত
ফাংচন হৈছিলে দিচাং ফেষ্টিভেলত কিন্তু আমি দিচাং ফেষ্টিভেলৰ সময়ত আহিব নোৱাৰিলোঁ এতিয়া আহিছোঁ আৰু এয়া এই ফিল্ডখনতে আহিছিলে প্ৰগ্ৰেম হৈছিলে ইয়াত আৰু বিৰাট ধুনীয়াকৈ গছবিলাকত হাফকৈ মানে বগা বগা এনেকৈ চূণ কালাৰ কৰি থৈ দিছে আৰু বিৰাট ধুনীয়া লাগিছে দেখিবলৈ আৰু পৰিৱেশটো বিৰাটেই ধুনীয়া মানে আৰু জানে আৰু বহুতে দিচাংমুখৰ পৰিৱেশটোৰ কথা আৰু আবেলি সময়টো মানে বেছি ভাল লগা পুৰা ধুনীয়া এয়া এইফালে মাকে পুতেকে পুৰা ফটো মাৰি আছে বৰা ভাই কৈ দিয়া হয় ফটো এইফালে আমাৰ এখেতে পুৰা চাই ফুৰিছে এইফালে ভালকৈ দেখাই দিওঁ এইফালে আন্ধাৰ আহিছে নহ'লে ব'লা যাব লাগে এতিয়া গৈ আমি আকৌ এফালে ফুৰিবলৈ যাম মানে ফুৰিয়ে ফুৰিছোঁ অকল আৰু এয়া বাবা গৈ গাড়ী চপালেগৈ আৰু এতিয়া একদম দিচাংমুখৰ পৰা যাবলৈ লৈছোঁ এইফালে সকলো বহিলে এয়া গাড়ী গৈ আছে যে কি আকৌ মই নবহিম নি এইফালে এতিয়া যাওঁগৈ আৰু এইফালে পুৰা বজাৰ বহি আছে কাপোৰ কানি শাক পাচলি পুৰা এইফালে আৰু এতিয়া আমি দিচাংমুখৰ পৰা দিচাংমুখৰ ফেৰী ঘাটলৈ আহি আছোঁ আৰু এয়া পুৰা জাম্পিং কৰি গাড়ী আহি আছে আমাৰ থাৰ লৈ আহিছে থাৰ আৰু এতিয়া আহি আছোঁ বেলি ডুবু বিৰাট ধুনীয়া পৰিৱেশ আৰু আবেলি সময়টো বিৰাট ধুনীয়া লাগে আৰু এতিয়া আমি আহি পালোঁ দিচাংমুখৰ ফেৰী ঘাট আপোনালোকক দেখাম নিশ্চয় আমাৰ ওচৰতে আছে কিন্তু ইমান বেছি আমাৰ অহা নহয় বিৰাট ধুনীয়া পৰিৱেশ মই কি ক'ম আৰু আপোনালোকক চাওকচোন এয়া বেলি ডুবু বিৰাট ধুনীয়াকৈ পৰিৱেশটো আছে ইয়াত আমাৰ ঘৰৰ পৰা ধৰক ইমান দূৰো নহয় কিন্তু আমি অহা নহয় এনেকৈ তাৰপিছতে আজি পেহী ঘৰলৈ আহোঁতে অহা হ'ল আৰু এইফালে এইবোৰ দেখিছে এইবিলাক যে ওলমি আছে এইবিলাক কাৰেণ্টৰ হয় মানে হাতী চাতি আহিলে এইবিলাক প্ৰব্লেম হ'ব যে খেতি বাতি কৰিছে মানুহবিলাকে তেতিয়া মানে এইটো শ্বৰ্ট লাগে এতিয়া সাৱধান দেই সাৱধান এতিয়া আহিছোঁ এইফালে চাওক কি ধুনীয়া পৰিৱেশ এইফালে ফটোগ্ৰাফাৰে ফটো মাৰি আছে আবেলি ডুবু বিৰাট ধুনীয়া আৰু এতিয়া এইফালে এইডোখৰ ধুনীয়াকৈ বটাই দিব আমাৰ এখেতে কৈ দিয়া দিচাংমুখৰ টেকেলি ফুটা ঘাট হয় নাই দিচাংমুখৰ টেকেলি ফুটা ঘাট মানে ইয়াৰ পৰা গৈ এইটো যিটো ঘাট পাবগৈ হেৰিটো ইপাৰলৈ যাবৰ কাৰণে হয় নাই সেইটো কয় টেকেলি ফুটা ঘাট এইফালে তোমাৰ সোঁহাতৰ পৰা আহিছে এখন দিচাংবুৰি আহিছে এই বাওঁহাতেই বেলি থকা ফালৰ পৰা আহিছে দিখৌ দুইখন ইয়াতে আহোঁতে জইন হৈ পিনি চিধা এইটো ব্ৰহ্মপুত্ৰত পৰিছেগৈ আৰু এইফালে পাৰ হ'লে আমি কি পাম ঢকুৱাখানা মানে এইফালৰ পৰা নিচেই ওচৰ হ'ব ডিব্ৰুগড় পাৰ হৈ যোৱাতকৈ এইফালে একদম নিচেই ওচৰ হয় খালি ফেৰী হৈ যাব লাগিব আৰু এইকেইখন এতিয়া বন্ধ কৰিলে আৰু কেতিয়াবা চলে ন চলি আছে তো বহুত মানুহ আগতে এইটো চাইডে পাৰ হয় এতিয়াহে বগীবিল হোৱাৰ পৰা সেইটো চাইডে পাৰ হৈছে আৰু বিৰাট ধুনীয়া আমি নামি গৈ আছোঁ পুৰা খুখুৰা মুখুৰা বাট এয়া দম এইফালে ধুনীয়া আমাৰ সৌ এখেত গৈ পিনে ক'বাফালে গৈ এয়া আপোনালোকক দেখাওঁ বুলি একদম তললৈ নামি আহিলোঁ এইফালে সকলো নামি আহিলে সেয়া আমাৰ ৰাইজসকল ভৈৰৱ ফেৰী চলাবা নেকি চলাব এয়া বাবাই চলাব আপোনালোকে আহিব দেই উঠিবলৈ বাবাই চলাব এয়া নাযাবা ঐ কোনোবাই এতিয়া চলাইছিলে চাগে নেকি পুৰা ধুল হেৰি হৈ আছে একদম সেই পাৰটো দেখিছেনে সেই পাৰটোৰ পালে আমি ঢকুৱাখানা লখিমপুৰ এইবিলাক পাম তেনেহ'লে কিমান ওচৰ চাওকচোন এয়া কালি আহি মানে ইমান বেছি ভিডিঅ' কৰা নহ'ল কালি যিহেতু আহিছিলোঁহে প্ৰথম অহা নিচিনাই হৈছে আৰু সেইটো কাৰণে সকলোৰে লগত কথা পাতি থাকোঁতেই গ'ল সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আৰু সেইকাৰণে এয়া আৰু এই ধুনীয়া পৰিৱেশটো এৰি এতিয়া যাবলৈ লৈছোঁ ঘৰলৈ মানে বাবাহঁতৰ ঘৰলৈ যাম এতিয়া
আৰু এই ধুনীয়া ঠাইডোখৰ যে দেখিছে একদম হালধীয়া হৈ থকা সেই ঠাইডোখৰত ফটো এটা মাৰিবলৈ বহুত বেছি মন আছিল কিন্তু কিয় মাৰিব নোৱাৰিলোঁ জানেনে ইয়াত মানে ছ'লাৰ লাইটৰ এইবিলাক ৱাৰবিলাক দি থৈছে সেইবাবে মানে যাব নোৱাৰি আচলতে হাতী আহি পিনে আমনি কৰে সেইকাৰণে এনেকুৱাবিলাক দি থোৱা হৈছে সেইবাবে আমি যাব নোৱাৰিলোঁ এনেকৈ এটা ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকৰ বাবে আশা কৰোঁ চাই ভাল লাগিল আৰু এতিয়া আমি সকলো ঘৰলৈ বুলি উভতিছোঁ আৰু আজিৰ ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই